তো হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছো সকলোৱে ভালে আছে। তো গাইজ, আজি তোমালোকক মই এনেকুৱা ধৰণৰ এখন লক্ষ্মী পূজা দেখাম, মানে অসমৰ চবতকে ডাঙৰ লক্ষ্মী পূজা। তো আমাৰ এখন তামোলপুৰ কালাগুছিত আছে। তো আমাৰ পৰা চাগে 18 কিলোমিটাৰ মান হ'ব চাগে, না 12 কিলোমিটাৰ 18 দূৰ আছে আৰু গাইজ। তাৰমানে আমি যাই আছো, আপোনালোকক দেখাম। তো বহুত মজা, একদম ডাঙৰ লক্ষ্মী পূজা অসমৰ। তো আপোনালোকে আজিকালি দেখাই নাই চাগে। তো গাইজ, আমি যাম কালাগুছি। তো আপোনালোকে চাওক, মেপত চাই লওক, 24 মিনিট দেখাইছি। তো গাইজ, মেপত দেখাইছি মাত্ৰ কিবা মিনিট, কিন্তু আমাৰ যাওঁতে প্ৰায় 1 ঘণ্টামান লাগব, যিহেতু আমি যাই থাকো আমাৰ মামাৰ ঘৰ, যিহেতু তামোলপুৰ মামাৰ ঘৰ। তো আমি যাই থাকো, সেই জানো আমি 1 ঘণ্টামান লাগব। তো একো নহয় গাইজ, যাই থাকিম, আপোনালোকক দেখাম অসমৰ সকলোতকৈ ডাঙৰ লক্ষ্মী পূজা। আৰু লক্ষ্মী মাই যিহেতু, তো সকলোকে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা। আৰু যাতে মই হাই ছেকেণ্ডাৰীটো পাছ হৈ লওঁ। আৰু মোৰ লগত কোনে কোনে যাই আছে আপোনালোকক দেখাই আছো ৰ'ব। গাইজ, মোৰ লগত যাব সুৰুজ আৰু হৃদয়, মানে দুও ব্লেক পিন্ধছি। কি কম গাইজ, মই ব্লেক পিন্ধিব খুজিছিলো, কিন্তু নাই গাইজ, মই ব্লু পিন্ধিলো বাৰু। আৰু এণ্ডেডুও যাতে পাছ হৈ যায় হাই ছেকেণ্ডাৰীটো, না কি লক্ষ্মী মেক চিন্তি ইও পাই, ইও পাছ হৈ যাব লাগিব, ইও পাছ হৈ যাব লাগিব, তিনিও পাছ হ'ব লাগিব গাইজ। আপোনালোকে আশীৰ্বাদ কৰিব খালি কি। তো বলক গাইজ, আমি যাই থাকো। আমি ফাইনেলি আহি পালো কালাগুছি। মই আপোনালোকক দেখাই দিছো, তো চাকচোন। তো চাই লওক, এইখন গেট। তো এইগিলা থাকলে একদম মেইন মানে পূজা পূজা লাগে। আৰু যিমান ধৰণৰ গেলিছে আপোনালোকে তো এনে আনি দেখা পাব। তো মজা ডিজাইনত। তো আমি যাই আছো পূজা থলীক, আপোনালোকক দেখাই আছো, চাই থাকক, একদম মজা। তো গাইছ, আমি গোটেইকেইটা যাই আছো একদম পূজা থলীক তাকে গেলি। আৰু আপোনালোকে চাক নাই এফালে একদম পূজা আন লাগছি না ৰাস আন লাগছি, আপোনালোকে ক'বচোন। একদম মই সেইকাৰণে কৈছিলো চবতকে ডাঙৰ লক্ষ্মী পূজা বুলি। এটা কথা কৈছো, ৰাস আন লাগছি নে লক্ষ্মী পূজা আন লাগছি? ৰাস আন লাগছি নে? তো গাইছ, কৈছো না একদম ৰাস আন, একদম পেণ্ডেল গিলা একদম চব ৰাস আন। তো সেইকাৰণে কোৱা হয় এখন চবতকে ডাঙৰ লক্ষ্মী পূজা। তো আপোনালোকে চাই থাকচোন, মই একফালৰ পৰা আপোনালোকে বঢ়িয়াকে দেখাম। তো আপোনালোকে চাক নাই, এই তাতে আছে আমাৰ লক্ষ্মী মন্দিৰটো মেইন। তো যিহেতু এইগিলাখন কি মজা মজা। নমস্কাৰ নমস্কাৰ, অ বোলো নমস্কাৰ। দেখা পালো এটা ঘোঁৰা। তো ভাবছো ঘৰত একবাৰ উঠিলো, তো 20 টকা লাগব বুলি কৈছি। তো ঘৰত একবাৰ উঠি চাও। তো মই কেমেৰাটো এক দিছো, তো কেমেৰাটো ধুনীয়া তই। তো মই ঘৰত ঘোঁৰা দিছো, কেনেকা এটা মজা, বহুত মজা লাগি আছে। তো ঘোঁৰা আছে ইয়াতে গাইজ। তো গাইজ, ঘোঁৰা দিছো একদম মজা লাগি আছে, একদম লৰিও আছে, ভয় লাগছি পল্লি কৰিব না ঘোঁৰাটো উঠি। তাতে ঘোঁৰা আছে, আয়া গাইজ মজা লাগছে, কিন্তু বহুত ভাল লাগছি। আৰে ঘোঁৰা বাবু ফিলিংটো একদম মজা গাইজ। আগতে নকৰে ঘোঁৰা টিক টিক টিক, চল মেৰে ঘোঁৰা টিক টিক টিক। ভয় লাগি আছে, মানে উল্টি দিব পাৰে। তথাপিও যাই আছো, একদম হৈছে নকৰি বেয়া গাইজ। ভাল লাগছে কিন্তু 20 টকা হিচাপে পইচাটো যোৱা নাই। ফাৰ্ষ্ট টাইম উঠছো ঘোঁৰাত, একদম মজা লাগছে। এনে নুঠি পেলাই ভয় কৰিছি, মই ভয়ছে নকৰা। তো গাইজ, নামলো একদম মজা লাগছে কিন্তু উঠি। তই উঠবি নেকি? 20 টকা উঠি যা একবাৰ, মজা লাগছে। তো গাইজ, ফাইনেলি আমি গেটৰ ভিতৰত একদম সোমাই গলো, মানে এন্ট্ৰি কৰিলো ভিতৰত। তো আপোনালোকক মই ডিজাইনটো দেখালো, চাওকচোন কি মজা লাগছি। তো চাওক না কি মজা ডিজাইনৰে।
আমাৰ মেইন লক্ষী মন্দিৰটো এইটো আৰু এফালে আপোনালোকে ষ্টেজখন চাই লওক মানে পেণ্ডেলটো চাই লওক কি বম পেণ্ডেল আৰু এই তাতে ষ্টেজ একদম জুম কৰিব ট্ৰাই কৰিছোঁ যিমান যায় জুম মোৰ তো তাকে গেলি যায় বেছি জুম নাযায় আইফোন নহয় গাইজ তো চাই লওক তো এইটো একদম তো গাইজ আপোনালোকে চাওকচোন কি ধুনীয়া বনাইছে এইটো বস্তু আৰু ইয়াতে লগ পাই গ'ল আমাৰ পৰাগ ভাই তো পৰাগ ভাই আছে ইয়াতে তো পৰাগ ভাইৰ লগতে ঘূৰি আছোঁ মানে আমাৰ ভিডিঅ' হাত ক'ৰবাত গেল মানে দু ক'ৰবাত গেছি আপি চাবা গেছি আমিতো ইয়াতে আছোঁ আমি আপি আছোঁ আপোনালোকক দেখা পাই আছোঁ পূজা চাওক গাইজ আপোনালোকে মজা ধুনীয়া ধুনীয়া ছোৱালী আছে আপোনালোকে যি চাই ইচ্ছে লক্ষী আছে ইয়াতে আজি দুয়ো ঘূৰি আছোঁ ইয়াতে আকলা আকলি আৰু আপোনালোকক মই আৰু এটা বেলেগ বস্তু দেখাইছোঁ তো ষ্টেজখন চাওক ইয়াৰ পৰা চাওক আৰু গাইজ আজি বেছি মানুহ নাই যিহেতু আজি প্ৰথম দিন তো সেইবাবে বেছি মানুহ অহা নাই আজি তো কালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু 7 দিন পূজা আছে লক্ষী পূজা 7 দিন ভাবি লওক আৰু এইটো চাওকচোন এইটো বড়ো জনগোষ্ঠী ন এইটো কি বস্তু কৈ দিয়াচোন মানে ই ইয়াৰে লোকেল হয় চব জানে ক এইটো মানে কি হ'ল আমাৰ অসমীয়াসকলে মূৰ্তি আনে আমাৰ অসমীয়াসকলে মূৰ্তি আনে কিন্তু এনে কি কৰে ইহঁতে আনে তোমাৰ খাৰে এটাত চাউল আৰু তোমাৰ ফুল চুল এনেকৈ লৈ কেনে মানুহে পূজা কৰে এনেকৈ পূজা কৰাৰ পিছত আৰম্ভ হৈ যায় সিহঁতৰ লক্ষী পূজাটো তেনেকুৱা মানে মূৰ্তিক পূজা নকৰে মানে এইটো বড়ো জনগোষ্ঠীৰ তো কিবা যদি গাইজ ভুল চুল হৈ গৈছে একদম মাফ কৰি দিব আমাৰ তাৰমানে ইমান নাজানো তো লগজনে যেখানে ক'লাক তো মই সেইখানে ক'বলৈ ট্ৰাই কৰিলোঁ তো আপোনালোকে চাই লওক তো তাতে কিবা পূজা হৈ আছে তো কোনো যাতে বেয়া চেয়া নাপায় কিবা যদি ভুল চুল হৈছে একদম আৰু ইয়াতে ধুনীয়াকৈ পতাকাগিলা উত্তোলন কৰা হৈছে আৰু লগতে ইয়াতে আছে 7 আৰু সেই চাইডে আছে 5 মানে 75 সংখ্যক এইটো লক্ষী পূজা তো 75 সংখ্যক লক্ষী পূজা কালাকুছিৰ আৰু ইয়াতে মজা ধুনীয়া এটা ৱাটাৰফল আছে আপোনালোকে চাওক ৱাটাৰফল একদম ধুনীয়া লাইটিং তো এইফালে আছে ষ্টেজ ধুনীয়া এখন চাহৰ দোকান দেখিছোঁ তান্দুৰি চাহ কিবা বস্তুটো খাই পোৱা নাই আগতে তো খাই চাওক তান্দুৰি চাহ তো আপোনালোকক দেখাব খাই পেলাই ৰিভিউটো দি আছোঁ তান্দুৰি চাহ আমাক দিবচোন 3 কাপ কেইমিনিটমান ৰখিব লাগিব ৰেগুলাৰ স্পেচিয়েল টি 20 মছলা 20 চকলেট 30 এইটো কি আদ্ৰাক স্পেচিয়েল টি 20 আমি চকলেট খাম চকলেট নহয় মছলা খাম মছলা আমি খাম মছলা কি স্পেচিয়েল টি টি মানে কি চাহ হয়নে নাই আকৌ টি মানে কি এই তই বোলে ইংলিছ জানা বোলে কওঁ তো গাইজ আমি চিনি ল'লোঁ 3 কাপ এতিয়া খাই পেলাই আপোনালোকক কৈ আছোঁ কেনে লাগে তো তয়ো খাম মোৰ হেডফোন লৈ পেলাই চাল দি আছে এনে মই খাই পেলাই কৈ আছোঁ ৰ'ব তো মানে গাইজ আমাৰ ভুল হ'ল মানে আমি আহিব লাগিছিল কালি মানে আজি বহুত বস্তু নাই মানে যেনে চাৰ্কাছ মিনা বজাৰ তাৰপিছত বাণিজ্য মেলা তো বহুত বস্তু আজিৰ পৰা আৰম্ভ নহয় কালিৰ পৰা আৰম্ভ কিন্তু মেইন লক্ষী পূজা হৈছে আজি তো সেইবাবে আমি আজি আহিলোঁ তো এখন গাইজ আপোনালোকক দেখা মানে একো কথা নাই যদি আপোনালোকে এইটো ভিডিঅ'ত 5000 ভিউজ আনে আৰু আহি যাম তেলৰ পৰে 5000 ভিউজ এনেও জানো নাহে 5000 ভিউজ তো গাইজ আজি ভিডিঅ'টো ইমানেই আৰু পিকচাৰ কৰাটো ইমান ভাল নাপাব যিহেতু আইফোন নহয় যদি আপোনালোকৰ মৰম থাকে আহ্বান আমি আৰু একে আহিম আইফোন লৈ আহিম তো গাইজ আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিল তো লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু পাণ খাই আছোঁ বাবে মুখখন ফুলি আছে পানে মেন তো গাইজ বাই বাই